সো বন্ধুসকল যিসকলে ভিডিওটো সম্পূৰ্ণকৈ চাই স্কিপ নকৰে মই গ্যাৰান্টি দিছোঁ কোনো ধৰণৰ ডাউট থাকিব নালাগে আৰু যদি ডাউট থাকে মোক কমেণ্টত জনাব বাৰু কিন্তু ডাউট নাথাকে মই গোটেই ভেৰিফিকেশ্যন কৰি অহাৰ পিছত কি কৰিব লাগিব ওয়েলকাম টু মাই চেনেল টিকে আছামিজ বন্ধুসকল যিসকলে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে ITR আৰু ৰেজিষ্ট্ৰেশ্যন কৰি ভেৰিফিকেশ্যন কৰি আহিছে এতিয়া ভেৰিফিকেশ্যন অহাৰ পিছত কি হ'ব সো তাৰে বিষয়ে কম সো বন্ধুসকল আপোনালোকে গুগলত এনেকুৱাকৈ itiassam.nic.in এনেকুৱাকৈ সাৰ্চ কৰিব তাৰ পিছত এইখন পেজ খোল খাব এইখিনিতো সকলোৱে গমে পাইছে যে এই এটাই ৱেবছাইট হয় আৰু এই ৱেবছাইটে বহুত প্ৰবলেম দিছে ল'ৰা ছোৱালীক আৰু তোমালোকে ট্ৰাই কৰি থাকিবা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সো এতিয়া যেতিয়া ভেৰিফিকেশ্যন কৰি আহিব ITR গৈ কিনে ডকুমেণ্ট পাতি লৈ যাব তেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন কৰি অহাৰ পিছত প্ৰায় 6 ঘণ্টা 7 ঘণ্টামান পিছত তোমালোকে ইয়াত যে লগইন আইডি আছে যেটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো ইয়াত লগইন আইডিত তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাবা আৰু যেটো পাছৱৰ্ড আছে পাছৱৰ্ডটো বহাবা তোমালোকৰ নিজে যেটো পাছৱৰ্ড দিছিলা আৰু সিকিউৰিটি পিন যেনেকুৱা আছিল সো হেনেকুৱা বহাবা বহোৱাৰ পিছত সাবমিটত ক্লিক কৰিবা সো সাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহি যাব চাব ইয়াত আপোনালোকৰ এতিয়া আগতে কেনেকুৱা কৈছিল যে এই যেটো ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আছে সেই ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰিবা আৰু আপোনালোকৰ যদি কিছুমানে পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰে চেঞ্জ পাছৱৰ্ড বুলি এটা অপচন দি দিছে এতিয়া তাত দি দিবা আৰু লগইন হিষ্ট্ৰী বুলিও দিছে ধৰিলে মই লগইন হিষ্ট্ৰীটো দিলো আপোনালোকৰ লগইন হিষ্ট্ৰীত ইয়াত আপোনালোকৰ চাই থাকিব যে মোৰ গোটেইখিনি সাকসেসফুল লিখুৱাইছে এয়া দেখিছেনে আপোনালোকৰ এনেকুৱাকৈ যেতিয়া সাকসেসফুল লিখুৱাব তেতিয়া গম পাবা মানে ইয়াত বহুতে কি কৰিছে বহুতবাৰ ট্ৰাই কৰিছে ইয়াত টাইমটো আছে টাইম দিয়াই আছে যে কোনে কিমান টাইমত কৰিছে সো হেতু আপোনালোকৰ হিষ্ট্ৰীত আহি যাব গোটেইখিনি সো এতিয়া আপোনালোকে কি কৰিব যেতিয়া ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰিবা সো মই ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰাৰ পিছত ইয়াত ভেৰিফাইড বুলি আহি গৈছে আপোনালোকে দেখিছাই যে ৰঙা যে আছে ভেৰিফাইড বুলি আহি গৈছে কাৰণ ভেৰিফাই কৰি অহাৰ পিছত এনেকুৱাকৈ আহি যাব যেতিয়া ITR গৈ ভেৰিফাই কৰি আহিব ডকুমেণ্ট পাতি লৈ যেতিয়া চেক কৰিব বহুত ইজি প্ৰসেছ হয় একেবাৰে মাত্ৰ আপোনালোকৰ ডকুমেণ্টখিনি চাব আৰু আপোনালোকৰ তাৰপিছত ভেৰিফাইড হৈ যাব ভেৰিফাইড হোৱাৰ পিছত মোবাইলত মেছেজ আহিব নাহিলেও এনেকুৱাকৈ চাবা যে ভেৰিফাইড হৈছে নে নাই এনেকুৱাকৈ ফৰ্মখন চাবা যদি ভেৰিফাইড হৈছে তেনেহ'লেতো হৈয়ে যাব আৰু 12 ঘণ্টামানৰ ভিতৰত হৈয়ে যায় কিছুমানৰ লগে হৈ যায় সো এতিয়া হ'ব তোমালোকে সিলেক্ট কৰিব লাগিব এতিয়া নহয় মানে 31 তাৰিখৰ পিছত সো 31 তাৰিখৰ পিছত ৰেংক জেনাৰেশ্যন ওলাব মই এটা কাউন্সিলিঙৰ ওপৰত এটা ভিডিও বনাইছো সেই ভিডিওটো চাবাই তাৰ মানে সেই ভিডিওটো চালে সকলোবোৰ গম পাবা সো মই তথাপিও এই ভিডিওটোত কৈ দিছো এতিয়াতো ভেৰিফিকেশ্যন কৰি আহিলে বহুতে আৰু যিসকলে কৰা নাই কৰি লবা সো ভেৰিফিকেশ্যন কৰি অহাৰ পিছত যেহেতু লাষ্ট ডেট দিছে 31 তাৰিখ 31 তাৰিখৰ পিছত ৰেংক জেনাৰেশ্যন ওলাব কিবা এটা তাৰিখ দিয়া আছে কাউন্সিলিং যেটো ভিডিও আছে মই সেই ভিডিওটো চালে গম পাবা ৰেংক জেনাৰেশ্যন ওলাৰ পিছত তোমালোকৰ ট্ৰেড সিলেকশ্যন কৰিব লাগিব ট্ৰেড সিলেকশ্যন যে কোনখন ITR লবা কোড লবা আৰু এই সকলোবোৰ কাম এটা মোবাইলতে হ'ব তোমালোকে যাব নালাগে বহুতে ভাবি আছে যে কাউন্সিলিংলৈ যাব লাগিব নেকি কিছুমানেতো এনেকৈ সোধে যে পইচা দিব লাগিব নেকি কাউন্সিলিংৰ কাৰণে কিয় দিব লাগিব নালাগে সব মোবাইলতে হৈ যাব লগইন আইডি মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আৰু পাছৱৰ্ডটো মনত আছে তোমালোকৰ লগইন কৰিবা পাছৱৰ্ড দিবা সাবমিট কৰিবা তাৰে পিছত যিখিনি শিডিউল ওলাই আহিব মই যে অলপ আগতে দেখুৱালো সো তাৰে কাষত যেহেতু এতিয়া এডিট ৰেজিষ্ট্ৰেশ্যন চেঞ্জ পাছৱৰ্ড এনেকুৱাকৈ অপচন আছে কেইটামান তাৰে কাষত আহি যাব যে ফিলিং চইচ বুলি আহি যাব সেই ফিলিং চইচ বুলি আহাৰ পিছতহে তোমালোকে সিলেক্ট কৰিব পাৰিবা নিজৰ ইচ্ছামতে যি সিলেক্ট কৰা য'ত যিখন ITR সিলেক্ট কৰা সকলোবোৰ সো এনেকুৱাকৈ কাউন্সিলিং মানে 7টা কাউন্সিলিং হ'ব আৰু প্ৰত্যেকটো কাউন্সিলিংয়ে তোমালোকে সিট নোপোৱালৈকে সিলেক্ট কৰি থাকিব লাগিব আৰু নাভাবিবা যে ইয়াৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি থাকিব লাগিব 7 বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব 7টা কাউন্সিলিং নালাগে এইবোৰ একেবাৰে মনত ৰাখা যে যেতিয়া ভেৰিফিকেশ্যন কৰি আহিবা তাৰে পিছত ৰেংক জেনাৰেশ্যন ওলাবা ৰেংক জেনাৰেশ্যন কোনো ধৰণৰ মানে এটা নম্বৰ এটা দিব আৰু তোমালোকক যে ইমান নম্বৰ ৰেংকত আছা সো সেইটো তোমালোকে লগইন কৰি পিনে গম পাবা ফৰ্মখনত আহি যাব তাৰে পিছত আপোনালোকৰ ফিলিং চইচ যাব ট্ৰেড সিলেকশ্যন কৰিব পাৰিবা হেনেকুৱাকৈ সিলেক্ট কৰি থাকিব লাগিব আৰু সিলেক্ট কৰাৰ পিছত কি হ'ব যিসকলে সিলেক্ট হয় তেওঁলোকৰ সিট এলটমেন্ট লেটাৰ সকলোৰে আহিব সেই অপচনটো সকলোৱে ক্লিক কৰিব কিন্তু যিসকলৰ সিট পাইছে তেওঁলোকৰ লেটাৰ এখন ওলাই আহিব
আৰু যিসকলৰ চিলেক্ট হোৱা নাই লেটাৰখন নোলাই নেক্সট কাউন্সিলিঙলৈকে ৱেইট কৰিব দিব চ' তেনেকুৱা ধৰণৰ হ'ব তাৰমানে আৰু মোৰ কাউন্সিলিঙৰ ওপৰত যিটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টো চাবা সেইকাৰণে চ' ইমানখিনি ভালদৰে বুজাই দিলোঁ গতিকে নিশ্চয় বুজি পাবা আৰু লাহে লাহে বুজি পাবা যেতিয়া মই আকৌ ভিডিঅ' বনাম নহয় নেক্সট প্ৰচেছ অনুযায়ী ভিডিঅ' বনাই থাকিম যেতিয়া যিদিনা ৰেংক জেনেৰেশ্যন ওলাব সিদিনা ভিডিঅ' বনাম যিদিনা চইচ ফিলিং হ'ব সিদিনা ভিডিঅ' বনাম যিদিনা চিট এলটমেণ্ট ওলাব সিদিনা ভিডিঅ' বনাম সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো দাবাই থবা প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিঅ' বনাম প্ৰত্যেকটো আপডেটেড দি থাকিম চ' বন্ধুসকল ভিডিঅ'টো আছিল এইখিনিয়ে যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা বিশেষকৈ শ্বেয়াৰ কৰি দিবা বহুতে কনফিউজ হৈ আছে বহুত কথা সেইকাৰণে চ' ভিডিঅ'টো আছিল ইমানেই ধন্যবাদ থেংক ইউ